দীঘলী পৰিছো ভগৱান তোমাৰে ঐ চৰণত, এইবাৰ দেৱালীত বোম ফটকা ফুটাম যে। দীঘল দি পৰিছো ভগৱান পাপাই যে আনি দিয়ে, দীঘল দি পৰিছো ভগৱান তোমাৰে ঐ চৰণত। অ' ভগৱান, তই বৰ ধুনীয়া গান গাইছ দেই। গানটো কেনেকুৱা লাগিছে, মিলিছে নে? এই বঢ়িয়া গাইছ, পুৰা মজা লাগিছে। অ' এই ভেবেলা, গান পাছত গাবি, তই বম চম পিছে আনিলি নে? তই বম আনিলি নি? মই নাই নহয়। তই নাই, মই গোটেই দোকানেই তুলি দিলোঁ বমৰ দোকান। এই ঢেৰ জিতি আনিছোঁ মই লাও বম, কোমোৰা বম, জলকীয়া বম, বিছা বম, ৰকেট বম, 1000 চব আনিলোঁ মই। ঠিকে আছে, আজি ময়ো পাপাক লগ ধৰিব লাগিব, ময়ো আনিবগৈ লাগিব। আজি ৰাতিকে ফুটাবলৈ একোডালে নাই, পাপাক লগ ধৰোঁগৈ, ময়ো আনিম, চব বমেই আনিম। এই দেৱালী দুদিনমানৰ আগতে আনিব লাগে, আকৌ এতিয়া আনিবলৈ থাকিব লাগে নি? তোক বাপেৰে আনি দিব জানো? তোৰ বাপেৰে বৰ চিকতা। তই আজি আনি কেতিয়া ৰ'দত দিবি? মই ৰ'দত দি থৈছোঁ, একদম ধাম ধুম একদম টিকাই মই চবতে ফুটুৱাই দিম, চাই থাক। তোৰ পাপা ভাল আকৌ, তোক পাপাই আনি দিয়ে। আমাৰ দেখিছে নে, পাপা ইমান চিকতা, মোক আনিয়ে নিদিয়ে। মই আজি অলপমান পাপাক কামুৰিব লাগিব, তাৰপিছত বা নিয়ে নে নিনিয়ে? নিব, মই কামুৰি দিম নহয়। টাউনৰ পৰাই বম কেইটামান কিনি আনিবগৈ লাগিব আৰু। একো নাই দে, ভাল বম কেইটামান লৈ আহিবি, দুয়োটাই ফুটুৱাম। তই আকৌ এই আলু বম নানিবি, আলু বম আজিকালি কাম নাই, বন্ধাকবি চাইজৰ বম ওলাইছে, তেনেকুৱা বম লৈ আহিবি। এই ভেবেলা, মই ৰ'দত দি থৈছোঁ নহয়, মই যাওঁ বাৰু, বমখিনি এতিয়া চাওঁগৈ কি হ'ল। আজি ৰাতিকে চাবি কেনেকুৱা ৰাম ফুটুৱাম। ঠিক আছে তেতিয়াহ'লে যা। তাৰ ফুটনি কথা মই শুনাবলৈ আহিছে, মই যেনিবা নানিমে, ময়ো আনিম, চাই থাক তই। যাওঁ পাপা ওচৰলৈ, ৰংকেশ্বৰ আজি ৰাতি ফুটুৱাই থাকিব, মোৰ বেয়া লাগিব, মই যাওঁ। ময়ো পাপাক কওঁগৈ, ময়ো ফুটুৱাম আজি। পাপা। লা কি হলো, বেবাই আছ যে? বাপেৰক শুই আছো, ডিষ্টাৰ্ব কৰি আছ যে? কিমানো তুমি আৰু লেং খাই পৰি থাকা, ৰাতিকে বম ফুটাব লাগিব নহয়। পাপা, আজি দেৱালী নহয়, ৰাতিকে বম ফুটাব লাগিব নহয়, বম চম নানা নেকি? ধেৰ কি কথা ক? বাপেৰে ফকতীয়া কামত পইচা খৰচ নকৰে। তই শুই থাকগে যা। তোমাৰ একো কামেই নাই, তোমাৰ কাৰণে শুই থকাটোৱে ভাল। বম চম নফটোৱাম নি? ব'লা বম আনি দিবা, ব'লা। ল'ৰা চা, মই তোক বুজাইছো চা, দেৱালী বম ফুটোৱা মানে একদম পইচা জ্বলাই দিয়ে, একদম এইবোৰ একো কাম নাই। তাতকৈ সেইকেইটা পইচা তই খাবি, ইমান দাম দি কিনি আনিবি, ফুট ফাট থাপ থুপ ঠাক ঠাক ফুটিব, একো কাম নাই। তাতকৈ সেইকেইটা পইচা তই খাবি আকৌ। পাপা, সেইবুলি মই দেৱালী এতিয়া বম চম নফটোৱামেই নি? পাপা, লংকেশ্বৰ বম চম আনিলে, লংকেশ্বৰ ফুটাব, মই কি ৰাতি চাই থাকিম নেকি? ল'ৰা, লোকে ফুটুৱাব, পইচা পাতি খৰচ কৰি ফুটুৱাব, তই টেঙৰ হ'ব লাগে আকৌ। তই ফুটুৱাব নালাগে, লোকে ফুটুৱাব, তই শব্দ শুনিবি আৰু চাই থাকিবি আকৌ। পাপা, তুমিহে পাৰিবা চাই থাকিবলৈ, মই চাই থাকিব নোৱাৰো। মোক বম আনি দিয়া, মোক বম লাগিবই। চা ল'ৰা, তই বম কিনিবি, তই ফুটুৱাবিহে, জ্বলাব লাগিব আৰু, বেলেগ একো নাই। শব্দটো শুনিবি এনেও, তই ফুটুৱা বেলেগে ফুটুৱা একেটা কথাই হ'ল। তই বেলেগে ফুটুৱালেও শব্দ শুনিবি, তই নিজে ফুটুৱালেও শব্দ শুনিবি। দে, বেলেগে ফুটুৱাব, তই চাবি আকৌ। পাপা, তুমিহে পাৰিবা, মই সেইবোৰ নোৱাৰো। মোক মুঠতে বম লাগিব, তুমি মোক বম আনি দিয়া। ল'ৰা শুন আকৌ, মই সৰুতে যে লোকে বম ফুটুৱাই আৰু মই ধুনীয়াকৈ আগফালৰ চকীখনত বহি লওঁ, একদম বুট ভাজি অলপমান লৈ লওঁ, টিপটপ খাই লোকে ফুটুৱা চাই থাকোঁ। চশমা পুৰা পিন্ধি লওঁ, লোকে ফুটুৱাব, দৌৰিব, মই একদম চাই বেলেগ ভাল পাওঁ। মই অকল চাইহে থাকোঁ, মই নুফুটুৱাও নহয়। হে হৰি ৰাম ৰাম, আপুনি ইমান চিকতা নে? মোৰ আপুনি ইমান চিকতা বুলি ভবাহেঁতেন আপোনালৈ মই বিয়াই নহ'লোহেঁতেন। ল'ৰাটোৱে বম দুটামান বিচাৰিছে, আপুনি বম দুটামান আনি নিদিয়ে, আপুনি ইমান চিপচ কেলে? প্ৰাণেশ্বৰী, সেইবোৰ কথা নহয়। এই বম জ্বলোৱা মানে একদম পইচা জ্বলোৱা একেই কথা। এইবোৰ কামত মই একদম পইচা খৰচ কৰি বেয়া পাওঁ। প্ৰাণেশ্বৰী, একদম ফাল্টু কামত একদম পইচা খৰচ কৰিব নালাগে নহয়, পইচা সদায় বচাব লাগে। সেইবোলো আপুনি আৰু দেৱালীৰ সময়ত ল'ৰাটোক বম আৰু ফটকা পেকেট আনি দিব নোৱাৰে নি আৰু? দেৱালী বছৰকৈ এবাৰহে আহে। আপুনি লোকে ফুটুৱা এটা শুনি থাকিব দিছে, তাৰ মনটো বেয়া নালাগিব নি? একেলগে টংকেশ্বৰে ফুটুৱাব, ইয়াৰ মনটো বেয়া নালাগিব নি? দিয়ক বম 2 পেকেটমান আনি দিয়ক। প্ৰাণেশ্বৰী, তুমিও একেবাৰে বুজি নোপোৱা দেই। ভেবেলা, লোকে ফুটুৱাটো চাই থাকিবি আকৌ, আগফালে চকীখনত বহি ল'বি, লোকে ফুটালেও শব্দ শুনিবি, তই নিজে ফুটালেও শব্দ শুনিবি। লোকৰ পইচা যাব আকৌ, তই টিপটপ আগফালে বহি চাই থাকিবি, তোৰ পইচা নাযায় নহয় তেতিয়া। তই একেবাৰে ফ্ৰীকে চাই একদম মজা লৈ থাকিব পাৰিবি। মই আগতে তেনেকুৱাহে আছিলোঁ, কথাটো বুজ আকৌ অকণমান। আপোনাৰ কথা বাদ দিয়ক, ল'ৰাটো লৈ যাওক বম 2 পেকেটমান আনি দিব, লৈ যাওক জল্দি লৈ যাওক।
এই ধনেশ্বৰী তোমাৰ পৰা উপায় নাই আৰু দেই বেবেলা বল বল কথাটো সেইটো নহয় ন, ঘৰৰ ল'ৰা এটাহে বম 2 পেকেট ফুটাব, ফটকা 2 পেকেট ফুটাব, কিনো ডাঙৰ কথা, বছৰেকত এবাৰহে, যাওক যাওক লৈ যাওক। সঁচাকে আৰু দেই একেবাৰে শান্তি নাই। ঐ বেবেলা বল বল ওলা ওলা জল্দি ওলা কুইক ওলা ফাচ ওলা। ইয়াহু, বম ফটকা ফুটাবলৈ পাই গলো, মায়ে যিটো কয় সেইটোকে হয়। আজি পুৰা ফুটোৱা মজা লাগিব ৰাতিকে। আৰে আহক 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 ৰাইজ আহক, ডাঙৰ বম সৰু বম বিছা বম ফটকা বম যি লাগে চব লৈ যাওক, এভেল এভেল বম আছে। আৰে আহক ৰাইজ আহক, এভেল এভেল বম আছে। আলু বম, বিলাহী বম, কচু বম, বন্ধাকবি বম, বেঙেনা বম, বিছা বম, ৰকেট বম, আহক দাদা আহক, যি লাগে লৈ যাওক দাদা, একদম হ'লচেল ৰেটত দি আছো আহক। দাদা আহক আহক আহক, যি বম লাগে লৈ যাওক, আহক দাদা আহক। দোকানী আপুনি গোটেই টেবুলখন বাহিৰলৈ উলিয়াই দিলে নি? দাদা বহুত বস্তু আছে নহয়, ক'ত থব, গোটেই টেবুল বিচনা যি আছে চব উলিয়াই দিম বুলি ভাবিছো। এই বৰ্তমান টেবুলখনকে উলিয়াই থৈছো, বহুত বম ফটকা আছে নহয় মোৰ দোকানত। দাদা ল'ৰাটোক বম লাগিয়ে কৈ আছে, দেখাই দেখো বম দুটামান। ভাইটি আহা আহা, কোনটো ব্ৰেণ্ডৰ বম লাগে চাই লহি আহা। ভাইটি এভৰিথিং মাল আছে মোৰ ওচৰত, যি ৰকমৰে বম লাগে সেইটো ৰকমে পাবা। আহা আহা চাই ল'বা আহা। দাদা এইবোৰ ডাঙৰ ডাঙৰ এইবোৰ জাতিলাওবোৰ, এইবোৰ দাম কিমান দাদা? ভাইটি এইবোৰ ডাঙৰ ডাঙৰ একদম কলগছ বম হয়, একদম 1 ঘণ্টা 2 ঘণ্টা এনেই জ্বলিব ভাইটি। ভাইটি এইবোৰ দাম হৈছে 100 টকা 80 টকামান হ'ব। কেইটা দিম সেইটো কোৱা? পাপা ইয়াৰ কলগছ 5টামান লৈ ল নি? ধেত ইমান দাম দি লয় নি? নেলাগে, সৰুবোৰ ল। এই দোকানী আপুনিও বৰ দাম কৰিছে দেই। আজিকালি জামানাই তেনেকুৱা আৰু, আজিকালি একদম বস্তুবোৰ দাম হৈ গ'ল নহয়। এইটো কলগছটো দেখিছেনে কিমান ডাঙৰ, একদম লাগে যদি লৈ যাওক, একদম মজা পাব। একদম আপুনি 4টা নিব, মই আপোনাক একদম এটা ফ্ৰীকে দি পঠিয়াম, লৈ যাওক দাদা, একদম মজা পাব ফুটুৱাই। ধেত দোকানী এইটো জ্বলাবহে, হ'লেও আপুনি ইমান দাম কৈছে, ইমান দাম নকৰিব আকৌ। ভাইটি তুমি আৰু অলপ বম চাই লোৱা, এইবোৰ ডবল ডবল একদম ভীমকল আছে, একদম কেৰেলা বিছা জলকীয়া, তোমাক কোনটো লাগিব সেইটো কোৱা, ঢেৰ আছে, তুমি ঢেৰ লৈ যাব পাৰিবা। এই দোকানী আপুনি ইমান দাম কৈছে আকৌ। ভেবেলা বেছি বম চম ল'ব নালাগে আকৌ, মই ইমান পইচা খৰচ নকৰোঁ। দাদা আপুনি কি কয়, দেৱালী এবাৰহে, বছৰটোত এদিনহে আহিব, ফুটাব লাগে এইবোৰ বস্তু। ভাইটি ইয়াৰ এবাকচ দি দিওঁ নেকি? এবাকচত 120 টকা হ'ব, তুমি একদম 2টা ফ্ৰীকে পাবা। ৰ'ব আপুনি কি কথা কয়? লোৱা, ইমান দাম দি বম চম কিনিব নালাগে, বাকীবোৰ কি কিনিবি, এইবোৰ কিনি পেলালে। দা আপুনি বৰ ল'ৰাটোক গালি পাই আছে, দেৱালী এবাৰহে আহে, ডেকালৈ এইবোৰে ফুটুৱাই আৰু, দিয়ক কিনি দিয়ক দুটামান। দাদা আপুনি এইকেইটা কিমান হিট আছে বুলি আহিছে, একদম এটা যদি ফুটুৱাই দিয়ে, একদম আপোনাৰ একদম কাণ দুফাল কৰি পঠিয়াব। ধেত বম ফুটুৱাই মোক কাণখন দুফাল কৰিব নালাগে, ইমান দামী বম কিনিব নালাগে তই। একদম কাণ ফালিব নালাগে, কাণ ফালিলে পাছত মোৰ হস্পিটেলত মোৰ বেছিকেহে পইচা যাব। আপুনি কাম এটা কৰক, ল'ৰাটোক সৰু সৰু কলগছ দুটামান দি দিয়ক, ফটকা দুটামান দি দিয়ক, আৰু বম দুটামান দি দিয়ক। ভাইটি তোমাৰ দেউতা ভাল নহয়, মই তোমাক ইমান দামী দামী বম দেখাইছো, তোমাৰ দেউতাই কিনিবলৈ নিদিয়ে। হেৰি কোৱা, তুমি তেতিয়াহ'লে সৰু সৰুবোৰকে লৈ যোৱা। পাপা তুমি মোক দোকানলৈ কেলৈ আনিছিলা? তোমাক যদি মোৰ মনৰ পচন্দৰ মতে বম কিনি নিদিয়া, তুমি মোক দোকানলৈ কিয় আনিছিলা? অকণি অকণি বমকেইটা মই কি ফুটাম, তুমি মোক দোকানলৈ কেলৈ আনিছিলা সেইটো কোৱা? মোৰ লগৰ সোপা ইমান ডাঙৰ ডাঙৰ বম ফুটাব, কি মই অকণি অকণি বম ফুটাম নেকি? তুমি মোক দোকানলৈ কেলৈ আনিছিলা? মই নাজানো, মোক ডাঙৰ বম কিনি দিব লাগিব। এইটো কথা নহয় নহয়, দেৱালী বুলি তই হ'লেও ইমান পইচা খৰচ কৰিবি নে ইমান দামী দামী বম কিনি? হেৰি কৰ, ফটকা 2 পেকেট মান লৈ ল, বম 2 পেকেট মান লৈ ল, অকণি অকণি কলগছ দুটামান লৈ ল, আৰু ৰকেট দুটামান লৈ ল। দামীবোৰ নালাগে, ইমান দামীবোৰ নালাগে, অলপ কম দামীবোৰ লৈ ল। দাদা আপুনি কাম এটা কৰক, ভাল ভাল চাই বম অলপমান মোক পেক কৰি দিয়ক। ভাইটি তুমি একদম টেনশ্যন নল'বা, কম দামী মজা মজা একদম মই বাচি বাচি একদম মজা মজা একদম কলগছ বম দি পঠিয়াম তোমাক। দিয়ক দিয়ক ভাইটি, এইকেইটা লৈ যোৱা, আজি ৰাতি একদম পুৰা ফুটাবা দেই। আজি ৰাতিকে পুৰা ফালি দিম এইকেইটা। আজি একদম মেঘে গুৰুং গাৰাং কৰা দি একদম আজি একদম গোটেইখন ঢেৰেকণি মাৰি পঠিয়াম। ঢেৰেকণি একদম পাছত মাৰিবি, পিছে দাদা দামটো কওকচোন কিমান হ'ল? দাদা একদম আপোনাক একদম কম দামত দি দিছোঁ, আপোনাৰ টকা 300 হ'ল, টকা 300 দিয়ক। ধেত কি কথা কোৱা এইকেইটাতে 300 টকা নি? কিবা এটা কমোৱা আৰু। দাদা আপোনাক কমাই দিছোঁ, আপুনি 280 টকা দিয়ক। ধেত কি 20 টকা কমাইছা? হেৰি কোৱা, তুমি টকা 200 লোৱা, দিয়া। দাদা মোৰ একদম 200 টকা দিলে লোকচান হ'ব নহয়, আপুনি হেৰি দিয়ক, আপুনি 250 টকা দিয়ক, এই ল'ৰাটো মুখলৈ চাই আপুনি বমকেইটা লৈ যাওক আৰু। এইটো লোৱা। বন্ধু বান্ধৱীসকল, মই বম ফটকা কিনিলোৱে আৰু, তোমালোকে কিনিলা নে? মইতো ঘৰত আজি পুৰা ফুটুৱাম আৰু।
তোমালোকক দেৱালী শুভেচ্ছা জনালো দেই। হেপ্পী দেৱালী দেই। ইমানকে বম ফটকা নুফুটাব, পৰিৱেশ নষ্ট হ'ব তেতিয়া। বম ফটকা কিনিবলৈ আছে যদি আপোনালোকে মোৰ দোকানলৈকে আহিব আৰু।